যদি আপোনাৰ প্ৰেগনেন্সি আল্ট্ৰাছনোগ্ৰাফিখন কৰোঁতে ৰিপৰ্টত লিখা থাকে যে ইকোজেনিক ইন্ট্ৰাকাৰ্ডিয়েক ফোকাই সিন বা প্ৰেজেণ্ট, তেনেকুৱা যদি ৰিপৰ্ট পায় তাৰ মানে আপুনি কি বুজিব? যেতিয়া প্ৰেগনেন্সি আল্ট্ৰাছনোগ্ৰাফি কৰা হয় তেতিয়া বেবীৰ হাৰ্টটো চোৱা হয়। বেবীৰ হাৰ্টত কেতিয়াবা যদি তেনেকুৱা বগা ফুট নিচিনা এটা দেখা পোৱা যায় হাৰ্টৰ ভিতৰত, সেইটোক কয় ইকোজেনিক ফোকাই বুলি। একচুৱেলি এইটো হয় কি, যোনটো হাৰ্টৰ মাছলছ আছে, পেপিলাৰী মাছলছ বুলি কয়, সেই মাছলছবিলাক যদি মিনাৰেলাইজড হৈ যায়, টান হৈ যায়, কঠিন হৈ যায়, তেতিয়া সেইটো গোটা মাৰি যায়। সেই গোটাটোকে বগা ফুট নিচিনাকৈ দেখা পোৱা যায় আল্ট্ৰাছনোগ্ৰাফি কৰোঁতে। হাৰ্টৰ 4টা চেম্বাৰ আছে আৰু মষ্ট কমন আপোনাৰ লেফ্ট ভেন্ট্ৰিকুলত এই বস্তুটো দেখা পোৱা যায়। কিন্তু কেতিয়াবা ৰাইট ছাইড বা লেফ্ট ছাইড দুইটা ভেন্ট্ৰিকুলতো দেখা পাব পাৰে, আৰু অকল এটাই নহয়, কেতিয়াবা দুটা বা তাতোতকৈ বেছিও থাকিব পাৰে। এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়? মেডিকেল ৰিচাৰ্চ বা ষ্টাডিবিলাকত দেখা পোৱা গৈছে যে ইকোজেনিক ফোকাইটো সাধাৰণতে ট্ৰাইজমি 21 যোনটো ডাউন চিণ্ড্ৰম বুলি কয় বা ট্ৰাইজমি 13, এই তেনেকুৱা কণ্ডিশ্যনছবিলাকৰ লগত অলপ তাৰ কানেকশ্যনছ আছে। এতিয়া যদি নৰ্মেল প্ৰেগনেন্সি এটা, হাই ৰিস্ক নহয়, নৰ্মেল প্ৰেগনেন্সি এটাত যদি এনেকুৱা ইকোজেনিক ফোকাইটো দেখা পোৱা যায় আৰু যদি বেবীটোৰ বেলেগ একো ছ'ন'গ্ৰাফিক এন'মেলিজ দেখা নাপায়, তাৰমানে এইটোক আইচ'লেটেড ইকোজেনিক ফোকাই যদি থাকে, সাধাৰণতে এইটোক বেনাইন কণ্ডিশ্যনছ বুলিয়ে ধৰা হয়, মানে ইমান চিন্তা কৰিব লগা কণ্ডিশ্যন নহয়। কিন্তু যদি আপোনাৰ হাই ৰিস্ক প্ৰেগনেন্সি হয়, যেনে ধৰি লওক আপোনাৰ মাকৰ বয়স 35 বা 40 বছৰতকৈ ওপৰত হয়, বা আগতে আপোনাৰ ডাউনছ বেবী জন্ম হৈছে, বা ধৰি লওক সেই বেবীটোৰ আপুনি আল্ট্ৰাচাউণ্ড কৰোঁতে আৰু বেলেগ কিবা কিবি এন'মেলিজ ধৰা পৰিছে আৰু লগতে এই ইকোজেনিক ফোকাইটো আছে হাৰ্টৰ ভিতৰত, তেনেহ'লে এইটো এটা ছফ্ট মাৰ্কাৰ অফ এনোপ্লইডি বুলি ধৰা যায়। তাৰমানে সেই বেবীটোৰ ডাউন চিণ্ড্ৰম বা ট্ৰাইজমি 13 বা তেনেকুৱা কণ্ডিশ্যনছবিলাকৰ ৰিস্কটো বাঢ়ি যায়। এইটো দেখা গৈছে যে বেবীটো যেতিয়া 3rd ট্ৰাইমেষ্টাৰত সোমায়, এই ইকোজেনিক ফোকাইটো কিছুমানত নাইকিয়াও হৈ যায়।